চৰকাৰে এটা আঁচনি তৈয়াৰ কৰি থৈছে ইতিমধ্যে বহুতে নাজানে এই আঁচনিটোত যে ৬,০০০ টকালৈকে লাভ কৰিব পাৰে বুলি আজি এই ভিডিঅ'তে জনাম নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম যদিহে আপোনালোকৰ ঘৰত ৩ বছৰতকৈ সৰু বাচ্চা আছে ছোৱালী হওক বা ল'ৰা হওক কোনো কথা নাই সৰু ল'ৰা ছোৱালী আছে ৩ বছৰতকৈ কম বয়সৰ তেনেহ'লে আপোনালোকে চৰকাৰৰ তৰফৰ পৰা ৬,০০০ টকা লাভ কৰিব পাৰিব আৰু কেনেকৈ লাভ কৰিব কি আঁচনি সেয়া সম্পূৰ্ণ জনাম ভিডিঅ'টোত আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈকে চাই থাকিব চৰকাৰে এটা আঁচনি তৈয়াৰ কৰি থৈছে ইতিমধ্যে বহুতে নাজানে এই আঁচনিটোত যে ৬,০০০ টকালৈকে লাভ কৰিব পাৰে বুলি কিন্তু আজি এই ভিডিঅ'তে জনাম সেই আঁচনিটোৰ নাম হৈছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা বুলি প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা বুলি এটা আছে তো তাৰ থ্ৰুৱেদি আপোনালোকে লাভ কৰিব পাৰিব ৬,০০০ টকা তো এই ৬,০০০ টকা লাভ কৰিবলৈ হ'লে আপোনালোকে এপ্লাই কৰিব লাগিব ফৰ্মখন আৰু ফৰ্মখন কেনেকৈ এপ্লাই কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ত জনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি অকণমান স্কিপ কৰি চাই তেতিয়া পিছত গৈ ক'ব যে আপুনি কোৱা ভিডিঅ'ত যিটো কথা কৈছে সেইখিনি সম্পূৰ্ণ মিছা কথা বুলি ক'ব পিছত সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো কৰিলে নাই ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব লগতে চাব পাৰে ভিডিঅ'টো সেয়েহে আপোনালোকে শ্বেয়াৰ কৰি দিব তো বলক তেনেহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মোবাইল স্ক্ৰীনত গৈ পোনপ্ৰথমে বন্ধুসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ আৰু চাৰ্চ বাৰত টাইপ কৰি দিব আপোনালোকে PMMVY তো এনেকৈ চাৰ্চ কৰি দিব টাইপ কৰাৰ পিছত তো এতিয়া দেখিছে আপোনালোকে ইয়াত বহুত ধৰণৰ ৱেবছাইট আছে কিন্তু আপোনালোকে সেই ৱেবছাইটখিনিত আপোনালোকে এই যিমানবোৰ ৱেবছাইট দেখিছে নহয় ইয়াত ক্লিক নকৰিব আপোনালোকে কৰিব এইটো স্ক্ৰল কৰিলে তলত দেখিব এই অপশ্যনটো যিটো নেকি ৱেবছাইট আপোনালোকে দেখিছে নহয় এই ৱেবছাইটটো ইয়াতহে ক্লিক কৰিব তো এইটোহে মেইন ৱেবছাইটটো হয় তো ইয়াত ক্লিক কৰি দিছোঁ মই ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব দেখিছে নহয় তো এনেধৰণৰ পেজ এটা খোল খাই আহিব এতিয়া চাব পাৰে আপোনালোকে চাওক লিখা আছে কি প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা বুলি দেখিছে নহয় ইয়াত পুৰা সম্পূৰ্ণ লিখা আছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা বুলি তো ইয়াত যদি আপোনালোকে ৱেবছাইটটো অ'পেন কৰিব বিচাৰে বা ইয়াত এপ্লাই কৰিব বিচাৰে তো ইয়াত দেখিছে নহয় আপোনালোকে চিটিজেন লগইন বুলি অপশ্যন পাব এই অপশ্যনটোত ক্লিক কৰি দিব আপোনালোকে মই ইয়াত ক্লিক কৰি দিছোঁ আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব দেখিছে নহয় এতিয়া ইয়াত চাওক আপোনালোকে মোবাইল নম্বৰটো টাইপ কৰিব গৈছে আৰু ভেৰিফাই কৰিব গৈছে মোবাইল নম্বৰটো টাইপ কৰি দিব আপোনাৰ যিটো মোবাইল নম্বৰ তো মই পোনপ্ৰথমে টাইপ কৰি দিছোঁ মোৰ মোবাইল নম্বৰটো আৰু এতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব আৰু ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব দেখিছে নহয় তো দেখিছে নহয় এনেকুৱা এটা পেজ খোল খাই আহিছে তো ইয়াত আপোনাৰ মোবাইল নম্বৰটো অট'মেটিক দেখুৱাব যিহেতু আগতে টাইপ কৰিছে নহয় জানো তো তাৰপিছত ইয়াত নামটো টাইপ কৰিব লাগিব চিলেক্ট ষ্টেটটো তাৰপিছত ডিষ্ট্ৰিক্ট তাৰপিছত ইয়াত চাওক ৰুৰেল নে অৰবান হয় এৰিয়াটো চিলেক্ট কৰিব লাগিব চিলেক্ট ব্লক তাৰপিছত ভিলেজটো চিলেক্ট কৰিব লাগিব নতুবা আপোনালোকৰ ৱাৰ্ড নম্বৰটো চিলেক্ট কৰিব লাগিব তাৰপিছত ৰিলেশ্যনশ্বিপ উইথ বেনিফিচিয়াৰী অৰ্থাৎ বেনিফিচিয়াৰীজন কি হয় ৰিলেশ্যনশ্বিপটো ইয়াত ক্লিক কৰিলে আপোনালোকে পাই যাব তাৰপিছত ক্ৰিয়েট একাউণ্ট অপশ্যনত ক্লিক কৰি দিব লাগিব তো বলক তেতিয়াহ'লে পোনপ্ৰথমে এইখিনি ফিল আপ কৰি লৈ আছোঁ তো এতিয়া এড্ৰেছখিনি ফিল আপ কৰি দিলোঁ দেখিছে নহয় আপোনালোকে এতিয়া এই ক্ৰিয়েট একাউণ্টটো দেখিছেনে এই ক্ৰিয়েট একাউণ্টটোত আপোনালোকে ক্লিক কৰি দিয়ক ইয়াত ক্লিক কৰি দিলোঁ আৰু ইয়াত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত ছাকচেছ হৈ গৈছে দেখিছে নহয় ছাকচেছ হৈ গৈছে এতিয়া ইয়াত লিখা আছে ইয়ৰ একাউণ্ট হেজ বিন ক্ৰিয়েটেড ছাকচেছফুলি তো প্লিজ লগ ইন এগেইন অৰ্থাৎ এতিয়া আমি পুনৰ লগ ইন কৰিব লাগিব তাৰ কাৰণে ইয়াত মোবাইল নম্বৰটো টাইপ কৰিব লাগিব তো এতিয়া পুনৰ মোবাইল নম্বৰটো টাইপ কৰি দিছোঁ তো এতিয়া পুনৰ ভেৰিফাই কৰি দি আছোঁ তো এতিয়া ইয়াত এটা OTP আহিছে মোবাইল নম্বৰটোত সেই মোবাইল নম্বৰটোৰ OTPটো ইয়াত টাইপ কৰিব লাগিব মই টাইপ কৰি দি আছোঁ 119785 নাজানো তাৰপিছত এই কেপচাটো ছেম ইয়াত ফিল আপ কৰি দিব লাগিব এতিয়া কেপচাটো ফিল আপ কৰি দিলোঁ এতিয়া চাওক ভেলিডেট অপশ্যনটোত অ'কে কৰি দিব লাগিব তো ভেলিডেট অপশ্যনটোত অ'কে কৰি দিলোঁ তো ইয়াত চাওক মহিলা এবং বাল বিকাশ মন্ত্ৰালয় মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট বুলি লিখা আছে ৱেলকাম টু PMMVY ডেছবৰ্ড তো এতিয়া আমি যদি ইয়াত এপ্লাই কৰিব বিচাৰোঁ তেনেহ'লে ক'ত অ'কে কৰিব লাগিব বা ক'ত কৰিব লাগিব ফৰ্মখন ফিল আপ তো তাৰ কাৰণে আপোনালোকে অকণমান জুম কৰি ল'ব ওপৰত যিটো কৰ্ণাৰ দেখিছে নহয় এই কৰ্ণাৰটোৰ লেফ্ট ছাইডত তো এই 3 ডটটোত ক্লিক কৰি দিব তো মই ইয়াত 3 ডট ক্লিক কৰিলোঁ এতিয়া ইয়াত চাওক এনেকুৱা অপশ্যন আহিছে এটা আপোনালোকে এই যে অপশ্যন দেখিছে ডাটা এন্ট্ৰি ইয়াত এপ্লিকেশ্যনটো পাব অৰ্থাৎ বেনিফিচিয়াৰী ডিটেইলছ ফিল আপ কৰিবলৈ হ'লে এপ্লাই কৰিবলৈ ইয়াত পাব এই ডাটা
অপশ্যনটোত এণ্ট্ৰিটোত ক্লিক কৰি দিব আৰু দেখিছে নহয় বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন তো ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছত অকণমান সময় ৱেইট কৰিব আৰু তাৰপিছত এনেকুৱা ধৰণৰ এটা পেজ খোল খাই আহিব দেখিছে নহয় ইয়াত গোটেই ফৰ্মখন খোল খাইছে আপোনালোকে পাৰ্চনেল প্ৰফাইল বুলি দেখিছে নহয় তো ইয়াত প্ৰথমতে লিখা আছে চাওক ইজ বেনিফিচিয়াৰী এণ্ড এমপ্লয়ী অফ চেণ্ট্ৰেল গভ এণ্ড ষ্টেট গভ অৰ্থাৎ আপোনালোকে চৰকাৰী বা বেচৰকাৰী চাকৰি কৰে নেকি যদিহে কৰে তেনেহ'লে য়েছ কৰিব আৰু যদি নকৰে ন' কৰি দিব আৰু তাৰপিছত আপোনালোকে এপ্লাই ফৰ দুটা অপশ্যন দিছে চাওক ফাৰ্ষ্ট চাইল্ড এণ্ড ছেকেণ্ড গাৰ্ল চাইল্ড তো ইয়াত আপোনালোকে কোনটো কৰিব বিচাৰে প্ৰথম সন্তান নে ছেকেণ্ড ছোৱালী সন্তান সেইটো মানে ইয়াত চিলেক্ট কৰি ল'ব লাগিব তো চিলেক্ট কৰি ল'ব আপোনালোকৰ নিজৰ কিবাটো তাৰপাছত ইয়াত লিখিছে চাওক নাম্বাৰ অফ লিভিং চিলড্ৰেন তো নাম্বাৰ অফ লিভিং চিলড্ৰেন তো ইয়াত আপোনালোকে যদি অ'কে কৰে এনেকৈ পাব যে আপোনাৰ ল'ৰা ছোৱালী কেইটা আছে তো 1 2 3 4 কেইটা আছে সেইটো ইয়াত অ'কে কৰি দিব যেনিবা মই ধৰি লওক এটাই বা মই ইয়াত দুটাই কৰি দেখুৱালোঁ যেনিবা ধৰি লওক মই দুটাই বুলি দেখুৱালোঁ নহয় জানো তাৰপিছত ইয়াত তলত লিখিছে চাওক ডান দি বেনিফিচিয়াৰী হেভ আধাৰ কাৰ্ড যদি আছে মানে য়েছ কৰিব আৰু যদি নাই ন' কৰি দিব তাৰপিছত ইয়াত নেমটো দিব লাগিব ধৰি লওক এই অপশ্যনটোত নেম দিব লাগিব তাৰপিছত প্লিজ এণ্টাৰ নেম ইজ এজ ইন আধাৰ কাৰ্ড অৰ্থাৎ যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ মতে ইয়াত নামটো দিব লাগিব তাৰপিছত ইয়াত আধাৰ নম্বৰটো দিব লাগিব দেখিছে নহয় এই অপশ্যনত আধাৰ নম্বৰটো তাৰপিছত ইয়াত ডেট অফ বাৰ্থটো দিব লাগিব তাৰপিছত এজটো দিব লাগিব ইয়াত তাৰপিছত কেটেগৰীটো চিলেক্ট কৰি ল'ব আপোনালোকে কেটেগৰীটোত যদি এনেকৈ কেটেগৰীত অ'কে কৰে তেনেহ'লে আপোনাৰ ইয়াত SC ST তাৰপিছত আদাৰ্ছ দেখুৱাব যিটো কেটেগৰী হয় সেইটো আপোনালোকে কৰি ল'ব তাৰপিছত ইয়াত তলত মোবাইল নম্বৰ এটা টাইপ কৰিব লাগিব মোবাইল নম্বৰ দিব তাৰপিছত ইলিজিবিলিটি প্ৰুফ অৰ্থাৎ ইলিজিবিলিটি প্ৰুফ ইয়াত দেখিছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া দেখিছে নহয় তো ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰিলে ইয়াত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব পাৰিব ইয়াত গোটেইখিনি চাওক ওমেন হুজ নেট ফেমিলি ইনকাম ইজ লেছ দেন 8 লাখ পাৰ মান্থ তো এনেকৈ অপশ্যন কেইটা পাব আপোনালোকে যিটো হয় সেইটো ইলিজিবিলিটিটো চেক কৰি ল'ব তাৰপিছত পুনৰ ইয়াত দেখিছে আপোনালোকে তো ইয়াত আছে আইডেণ্টি নম্বৰ তো আইডেণ্টি নম্বৰ আপোনালোকে ইয়াত দিব লাগিব ধৰি লওক আপোনাৰ আইডেণ্টি নম্বৰ এটা দিব লাগিব তাৰপিছত ইয়াত চাওক সেই আইডেণ্টি প্ৰুফটোৰ মানে আপোনালোকে যিটো নেকি ডকুমেণ্ট দিছে সেই ডকুমেণ্টটো আপোনালোকে ইয়াত আপলোড দিব লাগিব চইচ ফাইলত ক্লিক কৰিলে আপোনালোকৰ ডকুমেণ্টটো আপলোড কৰিব লাগিব তাৰপিছত ইয়াত চাওক ইম্পৰ্টেণ্ট ডেটেছ লিখা আছে MCP কাৰ্ড ডিটেইলছ অৰ্থাৎ আপুনি ইয়াত যিটো নেকি MCP কাৰ্ড ডিটেইলছ আছে সেইটো দিব লাগিব অৰ্থাৎ আপোনাৰ শিশুটিয়ে যিটো নেকি হয় বা বেজি কিবা কিবি বেজি মাৰি নাথাকে জানো সেই নম্বৰটো ইয়াত দিব লাগিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ এটা থাকিব সেই চাৰ্টিফিকেটখনত বা কাৰ্ডখনত সেই নম্বৰটো দিব লাগিব তাৰপিছত MCP চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন ডেটটো দিব লাগিব তাৰপিছত পিৰিয়ড ডেট সেইটো দিব লাগিব তাৰপিছত ইয়াত চাওক এণ্টিনেটেল চেকআপ যিটো নেকি সেইটো ডেট দিব লাগিব তাৰপিছত ইয়াত চাওক হেজ দি চাইল্ড বিন বৰ্ণ তো ইয়াত আপোনালোকে দিব লাগিব য়েছ ন' কোনটো সেইটো দিব লাগিব তাৰপিছত ইয়াত চাওক একচুৱেল ডেট অফ চাইল্ড বাৰ্থ তো এইটো দিব লাগিব তাৰপিছত ইয়াত নাম্বাৰ অফ চিলড্ৰেন বৰ্ণ ইন দিছ প্ৰেগনেঞ্চি তো এইটোও দিব লাগিব আপোনালোকে যদি হয় এইবিলাক ঠিক তেনেধৰণে এই অপশ্যনবিলাকো কৰিব তো তাৰপিছত আপোনালোকে ইয়াত টাইপ অফ ইনষ্টিটিউট অফ চাইল্ড বাৰ্থ তো ইয়াত চাব পাৰে আপোনালোকে চিলেক্ট ইনষ্টিটিউট অফ চাইল্ড বাৰ্থ অৰ্থাৎ জন্ম ক'ত হৈছিলে সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব পাৰে যেনে ধৰি লওক অংগনবাদী চেণ্টাৰ গভৰ্ণমেণ্ট হস্পিটেল হোম ঘৰত অৰ্থাৎ আদাৰ প্ৰাইভেট হস্পিটেল এনেধৰণৰ বিভিন্ন ধৰণৰ অপশ্যন আছে তো এইবিলাক চিলেক্ট কৰি ল'ব চিলেক্ট কৰাৰ পিছত আপোনালোকে তলত এটা পাব নেম অফ ইনষ্টিটিউট অফ চাইল্ড বাৰ্থ তো ইয়াত ক্লিক কৰিলেও পাব আপোনালোকে দেখিছে নহয় তাৰপিছত আপোনালোকে তলত যিটো নেকি জেণ্ডাৰ সেইটো চিলেক্ট কৰি ল'ব মেল নে ফিমেল তাৰপিছত ইয়াত ছেকেণ্ডটো কৰি ল'ব তাৰপিছত প্ৰেজেণ্ট এড্ৰেছ তো আপোনালোকে প্ৰেজেণ্ট এড্ৰেছটো ইয়াত দি দিব আপোনাৰ যেনেকৈ আধাৰ কাৰ্ড বা যিকোনো ডকুমেণ্টসমূহত আছে তেনেকৈ দি দিব প্ৰেজেণ্ট এড্ৰেছটো আপুনি ক'ত থাকে কোনটো জেগাত বৰ্তমান আছে সেইটো তাৰপিছত গাঁৱত নে চহৰত আছে সেইটো চিলেক্ট কৰি ল'ব তাৰপিছত ইয়াত এড্ৰেছখিনি ফিল আপ কৰিব এড্ৰেছ ফিল আপ কৰাৰ পিছত ষ্টেট ডিষ্ট্ৰিক্ট ব্লক এইবিলাক যিহেতু অলৰেডি চিলেক্ট হৈ আছে নহয় জানো তাৰপিছত আপোনালোকে এই অপশ্যনটোত পিনক'ড নম্বৰটো দি দিব যিটো নেকি ইয়াত পিনক'ড নম্বৰ দিছে তাত ইয়াত দিব তাৰপিছত এছাইন
ইয়াত অংগনবাদী তো ইয়াত সিলেক্ট কৰি দিলে আপোনালোকে ইয়াত পাই যাব আপোনালোকৰ অংগনবাদী কৰ্মীৰ যিটো নাম আছে সেইটো আপোনালোকে পাই যাব তো নাম্বাৰো আছে ইয়াত তো সেইটো সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে ইয়াত যিটো নেকি সাবমিট অপশ্যন দেখিছে নহয় এই অপশ্যনটোত তেতিয়াহে সাবমিট কৰিব পাৰিব যেতিয়া নেকি আপোনাৰ অংগনবাদী এছাইন কৰিব তেতিয়াহে এটা সাবমিট কৰি ল'ব পাৰিব তো সেয়েহে আপোনালোকে এই ফৰ্মখন এই কাৰণে দেখুৱালেও সম্পূৰ্ণভাৱে সাবমিট কৰি দেখুৱা নাই কাৰণ কিয় যেহেতু মই আপোনালোকক ভিডিঅ'টো এক্সাম্পল হিচাপত দেখুৱাবলৈহে মই কৰিছোঁ মোৰ তেনেধৰণৰ কোনো 3 বছৰৰ তলৰ শিশু নাই বা বাচ্চা নাই সেইকাৰণে মই এই ভিডিঅ'টো সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰি দেখুৱা নাই আপোনালোকক তো আপোনালোকে যদি কমেণ্ট কৰে তেনেহ'লে মই বেলেগৰ ফৰ্ম এখন ফিল আপ কৰি দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে কমেণ্ট কৰিব লাগিব আপোনালোকে ইয়াতে চাই বুজি ল'ব যে মই কেনেকৈ এপ্লাই কৰিব লাগিব যদিহে আপোনাৰ ঘৰত সৰু শিশু আছে বা 3 বছৰৰ তলৰ শিশু আছে গভৰ্ণমেণ্টৰ তৰফৰ পৰা অৰ্থাৎ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ পৰা তো সেইখিনি আপোনালোকক প্ৰচেছটো দেখুৱালোঁ এপ্লাই কৰা প্ৰচেছটো তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে নহয় জানো যদিহে ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব যাতে সকলোৱে ভিডিঅ'টো চাই বুজি পায় আৰু এই লাভসমূহ বা এই সুবিধাসমূহ লাভ কৰিব পাৰে তো আশা কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় অসম।